অন্য এটা ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ গাইছ। আহি গ'লোঁ বহাগৰ পা বৈশাখৰ কথা খেদাবা অৰুণাচল। তো কি ধুনীয়া জেগা এটা আছোঁ চবৰে যাই আছোঁ। এতিয়া আমি যাই আছোঁ পৰশুৰাম কুণ্ডলৈ। তাৰ পৰা আমি দংভেলী যাম। তো কেনেকৈ আহিলোঁ তো দেখাই আছোঁ। এতিয়া বাইকত আহিছোঁ পুৰা দে আৰু 400 ভিতৰত হ'লে তো বাছত উঠি ল'লোঁ গাইছ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ আৰু গোটেই পুৰা ফোনত লাগি গ'ল ব্যস্ত। তো চাই থাকিব জখলা বন্ধা পাই গ'লোঁ গাইছ। টোপনি মাৰি মাৰি আহিছোঁ, ঠাণ্ডা লাগি গৈছে। কম্বল ল'লোঁ কি পালোঁ জখলা বন্ধা পালোঁ। এতিয়া আমি খানা খাম এয়া গাইছ। এয়া আমি আহি পালোঁ তিনিচুকীয়া গাইছ। ৰাতিটো বাছত উঠি তো ইয়াৰ পৰা আমি বাইক ৰেণ্টত লৈ যাম। আমাৰ বিবেক ভাইয়ে বাইকখন চলাই চাব গৈছে। হয় মুকুট ভাই আছে। ইয়াৰ পৰা এটা মই দংভেলী লৈ যাম। তো 400 ভিতৰতে হ'লে বিশেষকৈ চাবলৈকে নাই। যাত্ৰা আৰম্ভ কৰিলোঁ গাইছ। লৈ ল'লোঁ আমি এতিয়া যাই আছোঁ দংভেলী। লগ পাই আছোঁ ইয়াতে আমি LG বনাব লাগিব পুৰা বাইক বেয়া কামত লাগি গৈছে। আহি পালোঁ গম নাপাই ইয়াতে অলপ ৰেষ্ট লৈছোঁ গাইছ। পুৰা ভাগৰ লাগিছে বাইক চলাই 100 কিলোমিটাৰ আহিলোঁ। আৰু আছে কিমান আছে মুকুট আৰু গাইছ যাই আছোঁ আৰু চাই দেখিব ডেঞ্জাৰ ৰাস্তা গাইছ। অকোৱা পকোৱা ৰাস্তা ডেঞ্জাৰ ৰাস্তা গাইছ, ডেঞ্জাৰ ৰাস্তা। যাই আছোঁ ক'ত আছোঁ চাওক গাইছ, ক'ত আছোঁ। কি ধুনীয়া জেগা গম লাগছি আহি। এইটো পৰশুৰাম কুণ্ড। আমি ভুল জেগাত আহি পালোঁ আৰু ৰিটাৰ্ণ যাব লাগিব। ইয়াৰ পৰা 150 কিলোমিটাৰ যাব লাগিব। দংভেলী বেলেগ চাইডে আছে। আমি দংভেলী যাম বুলি ভাবিছিলোঁ, যিহেতু পৰশুৰাম কুণ্ডৰ চাই যাম বুলি ভাবিছিলোঁ। গতিকে আৰু বাবাই মিলাই দিছে আৰু ঘূৰি যাব লাগিব। ধুনীয়া জেগা। এই মুকুটে ফটো উঠাত ব্যস্ত, মই আৰু কি কৰিম আৰু ইয়াতে আছোঁ আৰু বহি দে আৰু নদী গাইছ দেখছা নদী। মুকুটে ফটো তোলাত ব্যস্ত। আহিলোঁ আৰু বহুত বাইক চলালোঁ। পুৱা 8টাৰ পৰা বাইক চলালোঁ আৰু যাবাই আছে আৰু মোটামুটি এই 150 না 100 কিলোমিটাৰমান আছে নেকি। বহুত ভাল লাগি গ'ল ৰাস্তা। বহুত ইভাগে ভাল, ইভাগে বহুত বেয়া। বেলেগ অফ ৰ'ডিং আৰু গাইছ আৰু উপায় নাই। আহিছোঁ যেতিয়া চাই যাম আৰু পাই কি হয় ক'ব নোৱাৰিছোঁ আৰু। এই চাওক নদী, এটা সুন্দৰ পৰিৱেশ। কিবা পালোঁ মনত নাই জেগাখিনি। এমফেল লৈছোঁ গাইছ, বুলেট ইয়াৰ রাস্তা চাওক গাইছ। নদী রাস্তা প্রথম রাইডটোৱে এডভেঞ্চাৰ পুৰা একদম।